খবৰ আপোনালোক সকলোৰে আশা কৰোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। আৰু মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আৰু আজি যিহেতু জন্মাষ্টমী হয়, সেয়েহে মোৰ ফালৰ পৰা আপোনালোক সকলোকে শুভ জন্মাষ্টমী। আমাৰ ইয়াৰে এটা মন্দিৰত বহুত ডাঙৰকৈ জন্মাষ্টমী পতা হয়, তো সেয়েহে ভাবিলোঁ তালৈকে যাই এবাৰ চাই আহোঁ। অহা কালিৰ পৰা পাতিছে, পৰহিলৈ শেষ হ'ব, তো সেয়েহে ভাবিলোঁ তালৈকে যাওঁ, ময়ো চাওঁ আৰু আপোনালোককো দেখুৱাওঁ কেনেকুৱা হয়। আৰু বিচাৰে যদি আপোনালোকো আহিব পাৰে, যদি মই ভিডিঅ'টো সোনকালে আপলোড দিব পাৰোঁ তেতিয়াহ'লেতো এতিয়া আহিব পাৰিব, মানে এই দুদিনতে আহিব পাৰিব। আৰু যদি ভিডিঅ'টো আপলোড দিয়াত দেৰি হয় তেতিয়াহ'লে নেক্সট বাৰ আপোনালোকে নিশ্চয় আহিব পাৰে। আৰু মোৰ যদি ভিডিঅ'বোৰ চাই আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবো কৰি দিব। আৰু মন্দিৰটো ক'ত আছে, কি মন্দিৰ হয়, আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব। তো ভিডিঅ'টো বেছি দেৰি নকৰাকৈ আৰম্ভ কৰোঁ, লেটছ গো। তো গাইজ আমি জামত ফচিলোঁ, বহুত মানুহ হয় ইয়াতে, মানে সেইকাৰণে জাম দিলোঁ। তো গাইজ যিটো জাম মানে আছে বাহিৰত, মানুহ অহা মানুহ যাব পৰা নাই, যোৱা মানুহ আহিব পৰা নাই, বহুত বেছি জাম। পিছগেটেৰে আহিলোঁ, কাৰণটো হ'ল সেইফালে আগগেটততো আৰু বেছি জাম আছে, তো সেয়েহে পিছগেটেৰে আহিলোঁ। এতিয়া গৈ আছোঁ চাইডত। তো ইয়াতে এনেকৈ চেণ্ডেল থোৱা জেগাও বনাই দিছে, আমি উঠাম এতিয়া চেণ্ডেল খুলি দিলোঁ। আমাৰ চেণ্ডেলকে ভৰাই দিলোঁ, এতিয়া আমাক কুপন এটা দিব। তো ওপৰত ষ্টাৰ্ট হ'লে আমি এইবাৰ বাহিৰত পাতিছে বলক চাওঁ। তো তাতে প্ৰগ্ৰেম হৈ আছে, এনেদৰে আমি গৈ আছোঁ। আৰু ওপৰত আছে মন্দিৰ, আৰু এইফালে এনেকৈ ভোগ প্ৰসাদ দিছে, সেইফালে ফাংচন হৈ আছে, বলক তালৈকে যাওঁ। এতিয়া দেখুৱাই আছোঁ বাৰু, তাৰে আগতে এবাৰ ওপৰৰ পৰা আহোঁ। তো লাইন চাওক মন্দিৰলৈকে যাবৰ কাৰণে। তো আমি আহি পালোঁ ফাইনেলি, সেইটো মন্দিৰটো ঘৰে গৈছিলোঁ। মোৰ আৱাজটো শুনি আছে গম নাপাব। আৰু ফাইনেলি আমি আহি পালোঁ সেই মন্দিৰটোলৈ, যিটো মন্দিৰৰ কথা আপোনালোকক মই প্ৰথমতে ভিডিঅ'টোত কৈয়ে দিছিলোঁ। আৰু এই মন্দিৰটোৰ কিছুমান নজনা কথা মই আপোনালোকৰ আগত ক'ম বুলি ভাবিলোঁ। মোৰ শুদ্ধও হ'ব পাৰে, ভুলো হ'ব পাৰে, যদি মোৰ ভুল হয় তেতিয়াহ'লে মোক ক্ষমা কৰি দিব। আৰু আপোনালোকে জানেনে এই মন্দিৰটো স্কনৰ আণ্ডাৰত বনোৱা হৈছিলে। স্কন মানে হ'ল ইণ্টাৰনেশ্যনেল ছ'চাইটি ফৰ কৃষ্ণ কনচিয়াছনেছ, আৰু ইয়াৰ ফাউণ্ডাৰ হ'ল শ্ৰী ভক্তিবেদান্ত স্বামী প্ৰভুপাদজী। আৰু তেখেতে প্ৰথম মন্দিৰটো নিৰ্মাণ কৰিছিলে নিউয়ৰ্কত 1966 চনত। আৰু এনেদৰেই তেখেতে গোটেই পৃথিৱীত 108টা মন্দিৰ নিৰ্মাণ কৰিছে, তাৰে ভিতৰত আমাৰ এইটোও এটা। আৰু বিশ্বাস কৰক, এই মন্দিৰটোত আহি বহুতেই ভাল লাগে, বহুত শান্তি পোৱা যায়। ইয়াতে যেতিয়া গীতা পাঠ কৰে শুনি বহুতেই শান্তি পোৱা যায় মনটো, আৰু ভাল লাগে এই মন্দিৰটোত আহি। আপোনালোকেও নিশ্চয় এবাৰ আহি চাব। আৰু ভিডিঅ'টো শেষলৈ চাই থাকক, বহুত কিবা কিবি দেখুৱাবলগীয়া আছে। जगन्नाथपुरी का जगन्नाथ जी, बलदेव सुभद्रा मैया है, राइट साइड में है राधा कृष्ण जी, लेफ्ट साइड में है निताय गौरंगा, नीचे है स्वामी ISKCON temples around the world. He created 108 Krishna temples. He just spread the Sanatana Dharma as it is. पूरा वर्ल्ड में 108 कृष्णा मंदिर बनाया। उस समय पूछा इस मूवमेंट का क्या सक्सेस का क्या रहस्य है। उस समय स्वामी प्रभुपाद जी बोला, मैं डेली हरे कृष्ण महामंत्र को 2 घंटा जप कर रहा हूँ। महापुरुष अंगद देव जी भी बोला, नाम जप करो, भागवत सुनो। तो सभी लोगों को एग्जिट गेट में एक मंत्र कार्ड मिलेगा, आप लोग भी डेली महामंत्र का जप कर सकते हैं। আৰু এইটো হ'ল শ্ৰী প্ৰভুপাদজীৰ প্ৰতিমূৰ্তি। তেওঁৰ সম্পূৰ্ণ নামটো আছিলে শ্ৰী কৃষ্ণ কৃপা শ্ৰীমূৰ্তি শ্ৰী অভয় শৰণাৰবিন্দ ভক্তিবেদান্ত স্বামী প্ৰভুপাদ। লাইন চাওক, এয়া হ'ল বাহিৰত যোৱা লাইন। ভিতৰত যোৱা লাইনটোতো আহোঁতে আপোনালোকে দেখিছে, এইটো হ'ল বাহিৰত যোৱা লাইন। তাৰ পৰা লাইন কোনে কৰিব ইমান দীঘল লাইন বাৰু। And there are so many questions every youth having, so those questions will be answered. বহুত লাইন ধৰি পেলাই ভিতৰত যাব পাৰি, কিন্তু নাযাওঁ বুলি ভাবিলোঁ, কাৰণ বহুত বেছি লাইন ধৰিব লাগে, ইমান গৰমত নোৱাৰি। Show your back to the Lord, it is offense. सामने से ले सकते हैं।
অৱস্থা দেখিবলৈ পাৰিছে কি হৈছে আৰু অকল মোৰ বুলি নহয় চবৰে হৈছে ইমান গৰমত ইমান মানুহ বাপৰে আৰু ইয়াতে হৈ আছে ইয়াৰ প্ৰগ্ৰেম বলকচোন ময়ো চাওঁ আৰু আপোনালোককো মোৰ লগতে উপভোগ কৰোঁ আৰু ইয়াতে ভোগ প্ৰসাদ এনেদৰে বিতৰণ কৰিছে আৰু সকলো মানুহে লাইন ধৰি ধৰি ইয়াতে ভোগ গ্ৰহণ কৰিছে বহুত লাইন ধৰোঁতে বহুত বেছি গৰম আছে ইয়াতে তথাপিতো তেওঁলোকে ইমান লাইন ধৰি ভোগ গ্ৰহণ কৰিছে তাৰ বাবে মানে বহুত ভাল লাগিছে দেখা পাই ভিডিঅ'টো বনাই আহিলোঁ প্ৰসাদ লোৱা নহ'ল কাৰণ হ'ল তাতে বহুত মানুহ আছে ইমান ভিৰ ইয়াতে এনেকুৱা ধৰণৰ কিতাপ কিনিবও পাৰি আৰু এই বিচনাখন চাওক ইমান ধুনীয়া ইমান মৰম লাগিছে ভগৱানক খুৱাই থোৱা বিচনা আৰু এইফালে শ্ৰীকৃষ্ণক ঝুলোৱা এখন ঝুলনা আছে আৰু ইয়াতে এনেকৈ ধুনীয়া কৰি সজাই দিছে হৰে আই লাভ হৰে কৃষ্ণ কাৰণ আজিকালি মানুহবিলাকতো ফটো উঠাৰ চকীন হয় ন সেয়েহে ফটো উঠিবৰ কাৰণে এনেদৰে ধুনীয়াকৈ বনাই দিছে তো আমি আহি পালোঁ মেইন গেট বলক অলপ আগলৈ চাই বহুত গৰম লাগিছে ভাবিলোঁ আইচক্ৰীম লৈ লওঁ খাব তো আইচক্ৰীম আমি লৈ ল'লোঁ এতিয়া আইচক্ৰীম খাই খাই আমি গৈ আছোঁ আৰু এইখনেই হ'ল মেইন গেটখন এইটোৱে হ'ল হৰে কৃষ্ণ মন্দিৰ আৰু আপোনালোকে চাব পাৰে আৰু এতিয়া আমি যাবলৈ ওলালোঁ কিন্তু ইমান ভিৰ আমি মানে লৰচৰ হ'ব পৰা নাই ভিৰতে যাব পৰা নাই আৰু তাতেতো দেখিলে আমি কিমান ভিৰৰ মাজেৰে ওলাই আহিলোঁ আৰু ইয়াতে চাওক এতিয়া নতুনকৈ জাম লাগিছে আৰু জামটো ইমান বেয়াকৈ লাগিছে মানে ইফালৰ পৰাও গাড়ী আহি ৰখি আছে ইফালৰ পৰাও গাড়ী গৈ ৰখি আছে কোনোফালে ওলাব পৰা নাই আৰু ফাইনেলি আধা ঘণ্টা জামত ফচাৰ পিছত আমি আহিলোঁ এতিয়া আমি গৈ আছোঁ দৌলগোবিন্দ মন্দিৰলৈ আৰু বতৰটো চাওকচোন কি ধুনীয়া কৰিছে এবাৰ দৌলগোবিন্দ মন্দিৰৰ পৰাও চাই আহোঁ তো আমি এতিয়া আহিলোঁ দৌলগোবিন্দ মন্দিৰলৈকে অলপ ভিতৰত যাই চাওঁ নাম হৈ আছে এনেকৈ আৰু এইফালে হোম হৈ আছে মহাপ্ৰভু দৌলগোবিন্দ বাবাৰো আমি সেৱা লৈ ল'লোঁ আৰু এতিয়া ঘৰলৈ যাওঁ তাৰপিছত নামঘৰতো যাব লাগিব আমাৰ সেয়েহে তালৈকে যাওঁ তো ঘৰত আহিলোঁ আৰু এইটোৱে হ'ল আমাৰ নামঘৰ হৰিহৰ নামঘৰ এইটোৰ নাম আৰু ইয়াতেও অলপমান দেখুৱাওঁ বুলি ভাবিলোঁ আপোনালোকক লাড্ডু নাম ধৰা পুৰা বজাই কি কৈছ তই আমি নামঘৰত আৰু তৰকাৰী দালি দিলে এতিয়া আমি ভাত খাম খাইছা আমি এতিয়া